हेलो बंधु बान्धवी सकल पुनर्बार आपनालोকক स्वागतम जनाइছো। आयुष्मान भारत कार्ड बनाले आपुनि की बेनिफिट लाभ करिब, आयुष्मान भारत कार्डर की बेनिफिट आछे सम्पूर्णखिनि এই ভিডিওৰ জৰিয়তে জনাই দিম। आपुनि आयुष्मान अर्थात नेशनल हेल्थ कार्ड बनाले आपुनि की बेनिफिट लाभ करिब। आपुनि चाब पारे बेनिफिट्स ऑफ पीएमजे प्रधानमंत्री जन आरोग्य योजना एटो स्कीमर है और एटो चाब पारे बेनिफिशियरी लेवल बेनिफिट्स गवर्नमेंट प्रोवाइड हेल्थ इंश्योरेंस कवर्ड 5 लाख पर फैमिली पर ईयर। एटा बछरत एटा फैमिलिर कारणे चिकित्सार सेवा आपोनार 5 लाख बछरत 5 लाख टकाকৈ आपोनाक साहाय्य प्रदान करिब, हेल्थ इंश्योरेंस प्रदान करिब। आरो एटो प्राय 10.74 करोड़ पोर पिपुल अर्थात दुखिया फैमिलिर कारणे एटो व्यवस्था करा होइसे। All families listed to SECC database per defined criteria will be covered। आरो एटो 11 सेंसास मते এই डाटाबेस मते आपुनार 10.7 करोड़ पोर पिपुलक एटो कवर करा होबो। प्रायोरिटी टू गर्ल चाइल्ड वुमेन एंड सिनियर सिटीजेन एटोছোৱালী তিৰোতা আৰু মহিলাসকল আৰু আপোনাৰ সিনিয়ৰ সিটিজেন সকলৰ কাৰণে এটো বেছিকৈ প্ৰায়োৰিটি দিয়া হ'ব। ফ্ৰী ট্ৰিটমেন্ট এভেইলেবল অল পাব্লিক এন্ড ইমপ্লয়েড প্ৰোভাইড প্ৰাইভেট হস্পিটাল ইন দা টাইম নিডস। আৰু এটো ফ্ৰী ট্ৰিটমেন্ট কৰা হ'ব আপুনি পাব্লিক আৰু অল পাব্লিক হস্পিটাল নাইবা আপুনি প্ৰাইভেট হস্পিটালতো এটো আপুনি চিকিৎসা কৰিব পাৰিব। কাভাৰ্ড সেকেন্ডাৰী টায়াৰটাৰী কেয়াৰ হস্পিটালাইজ আপুনি যদি হস্পিটালাইজ হয় তেনেহলে আপুনি ইয়াৰ লাভালাভ ল'ব পাৰিব। তাৰপিছত আপোনাৰ 1350 মেডিকেল পেকেজ কাভাৰিং সাৰ্জাৰী মেডিকেল ডে কেয়াৰ ট্ৰিটমেন্ট কষ্ট মেডিকেজ এন্ড ডায়াগনস্টিক আপুনি 1350টা মেডিকেল পেকেজ আপুনি লাভ কৰিব। ইয়াত সাৰ্জাৰী মেডিকেলৰ তাৰপিছত আপোনাৰ ডে কেয়াৰ ট্ৰিটমেন্ট আপুনি যদি ডেইলি ট্ৰিটমেন্ট কৰে কষ্ট মেডিচিন এন্ড ডায়াগনস্টিক আপোনাৰ পৰীক্ষা আৰু কষ্ট মেডিচিন আৰু মেডিচিনৰ যেটো টকা খৰচ আপোনাৰ এটো আয়ুষ্মান কাৰ্ডৰ জৰিয়তে লাভ কৰিব। All pre-existing disease covered hospital cannot deny treatment। কোনো হস্পিটালতে এটো মানা কৰিব নোৱাৰিব, ট্ৰিটমেন্ট কৰিবলৈ অস্বীকাৰ কৰিব নোৱাৰিব। কেশলেস এন্ড পেপারলেস অ্যাক্সেস কোয়ালিটি হেলথ কেয়ার সার্ভিস কেশলেস এন্ড পেপারলেস কোয়ালিটি হেলথ কেয়ার সার্ভিস আপোনাৰ কোয়ালিটি হেলথ সার্ভিস প্রোভাইড কৰিব লাগিব যিকোনো হস্পিটালৰ পৰা। হস্পিটাল উইল নট এলাউ দি চাৰ্জ হস্পিটালে কোনো ধৰণৰ চাৰ্জ এলাউ কৰিব নোৱাৰিব। এডিশনাল মানি অতিৰিক্ত পইচা বেনিফিচিয়াৰী ফৰ ট্ৰিটমেন্ট বেনিফিচিয়াৰী ট্ৰিটমেন্টৰ কাৰণে কোনো ধৰণৰ অতিৰিক্ত টকা ল'ব নোৱাৰিব। এলিজিবল বেনিফিচিয়াৰী ক্যান এভেল সার্ভিস এক্ৰছ ইণ্ডিয়া আৰু যোগ্য বেনিফিচিয়াৰী সকলে ইণ্ডিয়াৰ যিকোনো জাগাতে যিকোনো ঠাইতে আপুনি এটো ট্ৰিটমেন্ট কৰিব পাৰিব। যদি কিবা অসুবিধাৰ সন্মুখীন হয় আপুনি এটো হেল্পলাইন নম্বৰত কল কৰি আপুনি গ্ৰেভিয়েন্স অৰ্থাৎ কমপ্লেইন্ট দিব পাৰিব, কিবা গ্ৰেভিয়েন্স আপুনি টাইপ কৰিব পাৰিব। এইখিনি আপুনি বেনিফিচিয়াৰীৰ সুবিধা লাভ কৰিব। 1350টা মেডিকেল পেকেজ আয়ুষ্মান ভাৰত কাৰ্ডৰ স্পেচিয়েলিষ্ট পেকেজটো হৈছে আপুনি চাব পাৰে বাৰ্ন মেনেজমেন্ট কাৰ্ডিঅলজি কাৰ্ডিঅথৰেচিক ভাস্কুলাৰ সাৰ্জাৰী ইমাৰ্জেন্সি ৰুম পেকেজ জেনাৰেল মেডিচিন জেনাৰেল সাৰ্জাৰী ইন্টাৰনেশ্যনেল নিউৰো ৰেডিঅলজি মেডিকেল অনকলজি সকলো ধৰণৰ আপুনি সার্ভিস সকলো ধৰণৰ চিকিৎসা আপুনি কৰিব পাৰিব। নিউৰলজি নিউৰো সাৰ্জাৰী
আপুনি অৰ্থপেডিক্স সকলো ধৰণৰ আপুনি মেডিকেল চিকিৎসা আপুনি কৰিব পাৰিব। ইয়াত মুঠ 1393টা আৰু 872টা পেকেজ আছে। আপুনি এই সকলো ধৰণৰ পেকেজৰ আপুনি লাভ ল'ব পাৰিব যদি আপুনি আয়ুষ্মান ভাৰত কাৰ্ডটো বনায়। যিসকলে এতিয়াও বনোৱা নাই সোনকালে বনাই লওক, আৰু যিসকলৰ লিষ্টত নাম আছে সেইসকলে সোনকালে বনাই লওক, আৰু যিসকলৰ লিষ্টত নাম নাই সেইসকলে কেনেকৈ বনাব মই আন এটা ভিডিঅ'ত বনাই দেখুৱাই দিম। আৰু যিসকলৰ লিষ্টত নাম আছে কেনেকৈ বনাব অলৰেডি মই ভিডিঅ' এটা বনাই দিছোঁ, আপুনি ভিডিঅ'টো চাব পাৰে, ভিডিঅ' ডিছক্ৰিপশ্যনত দি দিম। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰি দিব, আৰু ভিডিঅ'টো যিমান পাৰে আপোনাৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। থেংক ইউ।